নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰিলে। তো ভিডিঅ'টোত আমি সবিশেষ সকলোখিনি আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইখন হৈছে অফিচিয়েলি এডভাৰটাইজমেণ্টখন। তো এই পদখিনি আহিছে GMCH গুৱাহাটীৰ ফালৰ পৰা। তো ইয়াতে আপোনালোকৰ ICU টেকনিচিয়ানৰ 11টাকৈ পদ মুকলি কৰিছে। তো এই পদকেইটাৰ যেটো ওয়াকিং ইন্টাৰভিউ হেতু অনুষ্ঠিত হ'বলৈ গৈ আছে 8 আগষ্ট 2025 তো 10টা বজাত আপোনালোকক ইয়াতে টাইমটো দিয়া আছে আৰু ইয়াতে আপোনালোকৰ এড্ৰেছখিনি দিয়া আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকক কোৱালিফিকেশন বিচাৰিছে, আপোনালোকে মাত্ৰ HS পাস কৰা হলে হ'ব আৰু ইয়াতে সায়েন্স ষ্ট্ৰীম লাগিব এন্ড ডিগ্ৰী ডিপ্লোমা ইন ICU টেকনিচিয়ান। লগতে আপোনালোকৰ 2 বছৰৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স বিচাৰিছে। তো যিসকল বন্ধু বান্ধৱী ইচ্ছুক তো তেওঁলোকে ইয়াতে ওয়াৰ্কিং ইন্টাৰভিউটো দিব যাব পাৰিব। তো এইখিনি আছিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোৱাৰ বাবে আপোনালোকক আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আমাৰ এই চেনেলৰ মাধ্যমেৰে আপোনালোকে প্ৰতিদিনে এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিব। তো বন্ধুসকল, ভিডিঅ'টো এইখিনিতে সামৰিছো। ধন্যবাদ।